এইটো আমাৰ লেট্ৰিন হয় চৰকাৰে দিয়া এই লেট্ৰিনৰ ওচৰতে আছে বগৰীবা বাৰু সাৰটো অলপ বেছিকৈ পায় কথাটো হৈছে আজি ৰাতিপুৱা শুই উঠি তামোলটো খাই লৈছোঁ দেই চূণ আৰু কিবাকৈ একদম মিঠা হৈছে আইঅ তামোল খাই বহুত সুখ পাইছোঁ মই তাৰপৰা আজি বিশেষ কথাটো হ'ল আজি আহিছোঁ আমি এজোপা গছৰ তলত দেখাই দে গছজোপা দেখাই দে বগৰী আছে তো আজি আমি বগৰী খাম কেনেকৈ লাগে জলকীয়া দিম মানে জলকীয়া দিম জলকীয়াৰ লগত খাম আজি বহাগী বগৰী নে কি নাম আছিলে এইজোপা তিতা বগৰী তিতা বগৰী নামটো তিতা বগৰী এতিয়া টেঙা হয় নাই মিঠা হয় নাই কেনেকুৱা হয় গম নাপাওঁ বাৰু তো এইফালে এইফালে ফকাছ আমি খাম আজি তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক যদি ভাল লাগে তেতিয়াহ'লে জানিছোঁ ন এই নকলেও হ'ব ঠিক আছে এতিয়া প্ৰথম বস্তুটো আমি আনিবলৈ যাওঁ ক'ত পাম বা ডাংঢাল এইটো আমাৰ লেট্ৰিন হয় চৰকাৰে দিয়া এই লেট্ৰিনৰ ওচৰতে আছে বগৰীবা বাৰু সাৰটো অলপ বেছিকৈ পায় উগাই লওঁ এতিয়া পকা পকা পাব লাগিব ন তো কেমেৰামেন এয়া বিদিশাৰ সৈতে পকা পকা বগৰী পাই আছোঁ আমি এইটো চাই লওক তামোল খাই খাই বগৰী পাইছোঁ কিমান ধুনীয়া প্ৰথম জিভা পানী ওলাই যায় এইটো যে দেখিলে মানে লাগিছিল লওঁ আৰু পকা নাহে পাইছোঁ এইফালে কোনফালে দেখা দে আমাৰ লিটিনৰ ওচৰত বগৰী গছত ইমান ধুনীয়া মিঠা মিঠা বগৰী আছে এইটো এয়া দুটা থৈ দিছোঁ তো আৰু পাই আছোঁ দেই পাঁচটা হ'ল মানুহ আছোঁ তিনিটা তো চবেই দুটা দুটা খাম আৰু এটা পাৰিব লাগিব পকা দেই তো হৈ গ'ল ধুনীয়া ধুনীয়া বগৰী 7টা হ'ল বাৰু 1 ভিডিঅ' এণ্ড 7 বগৰীজ তো বন্ধুসকল এতিয়া ছেকেণ্ড কাৰ্যসূচীটোলৈ বুলি আগবাঢ়িছোঁ আৰু তাৰমানে এইকেইটা ধুব লাগিব যে ন সেয়া সেইফালে কান্দি আছে কি বস্তু বুলি ভাবিছে আপোনালোকে এইফালে কিবা কিবি আছে আৰু দেই গাহৰি তো টিউবৱেলটো চলা ফুলুকৈ ধুই লওঁ ধুই ল'লোঁ এতিয়া বিৰাট ধুনীয়াকৈ তো বগৰী আৰু এটা আছে তো এতিয়া অলপ নিমখ আৰু জলকীয়া দি টেষ্টিং কৰি চাওঁ কেনেকুৱা লাগে কেইটা লাগে এই আছে আমাৰ এইজনীও বগৰী খাই বোলে এইজনী আমাৰ এইজনীয়ে বগৰী খাই বোলে কোনটো পচন্দ আছে ধুনীয়া এটা লওক এইজনীয়ে বগৰী খাইছে বোলে কেনেকুৱা টেঙা না মিঠা ক খাব নাই হোৱা ন তিতিকা এইফালে চাউল বাচি আছে দেই আমাৰ এইজনী কনেংজনী তাৰ পৰা আগবাঢ়িছোঁ এতিয়া 3 নম্বৰ কাৰ্যসূচীলৈ বুলি এইখন উলিয়াই ল'লোঁ
ইয়াত থলোঁ বগৰীকেইটা তাৰপৰা আৰু এতিয়া কি লাগিব এই তাতে জলকীয়া লাগিব নহয় জলকীয়া আৰু নিমখ তাৰপৰা এইটো হ'ল ষ্টাইলিছ জলকীয়া তাৰমানে এইটো মানে কিবা বস্তুটো টাইপটো কিবা আছে দেই বহুত ধুনীয়া আপেলটো নিচিনা এই আপেলটো নিচিনা জলকীয়া খাম আৰু আজি মই একদম বগৰীৰ লগত তো থৈ লওঁ ইয়াত তাৰপৰা এতিয়া আৰু এটা বস্তু নাই নহয় নিমখটো বিচাৰি নাহিব নিমখটো বিচাৰি চব বস্তু যোগাৰ হৈ গ'ল জলকীয়া আৰু দুটা আহি গ'ল তো বগৰী আছে কেইটা 6টা তাকে এটা খাই চাওঁ কেনেকুৱা লাগে দেই তাৰপৰা এইজনী আমাৰ কেমেৰামেন দেই কেমেৰামেন অলপ লাজুকীয়া দেই তাৰপৰা কিনো ক'ম আৰু দেই এতিয়া এই কেমেৰামেনে কেমেৰাতে ধৰিব বগৰীটো মই প্ৰথম খাই ল'ম তাৰপৰা সি খাই চাব কেনেকুৱা লাগে ধৰ চবতকৈ প্ৰথমে খাওঁ ডাঙৰ বগৰীটো দেই একদম ডাঙৰ মিঠা নাই তিতা নাই কেহাই নাই এতিয়া এই আমাৰ এজনীক খাব দিছিলোঁ কিন্তু সি ক'লে টেঙা তিতা বুলি কৈছিলে খাই চাওঁ মই তো ভিডিঅ'টো চাই থাকক কেতিয়াবা আহিব আমাৰ ঘৰত অহা বছৰকৈ দেই বগৰী খাব যে বহাগ মাহত নহয় বহাগ জেঠ আহাৰৰ আগত আহিব দুদিনমান আগত খাই চাওঁ কৃষ্ণ দেই আমাৰ দেউতা মুখ চলাংগ বিট দিয়া আকৌ টেঙা এতিয়া নহয় একদম টেঙা জলকীয়াটো দেখিব সৰু খাটা পোৱাই আকৌ দেই বাৰু দেই আৰু খাব নোৱাৰিছোঁ নহয় দেই এতিয়া আমাৰ কেমেৰামেনটোক খুৱাম কেনেকুৱা পায় দেই এতিয়া লৈ গৈ আছোঁ এতিয়া মই কেমেৰামেনক দিছোঁ এটা খাইছা কেনেকুৱা লাগে খা নিমখ লগাই লওঁ খা মজা না তাৰপৰা তোৰ ফালে এটা দিছোঁ তই কালি মেট্ৰিক পাছ কৰিলি যে তাকে দিছোঁ আৰু দেই তাৰপৰা এইটো আমাৰ এইটো আহিছে ছাগলটো আহিছে দেই খাবৰ কাৰণে এইটো নিদিওঁ এই কাটিছ তই খাবি বগৰী খাবি ল জলকীয়াটো ল দেই কাটো নিদিওঁ মই আৰু তাৰপৰা এইবোলে আমাৰ ওচৰ সেইজনী আছে খাবি নেকি বগৰী ই নেখায় বোলে টেঙা খাই বেগ নাই বোলে আৰু কোনোবা খাব নেকি তো বন্ধুসকল আজিলৈ ভিডিঅ'টো মানে আছিলে তো যোনে মোৰ চেনেলত নতুনকৈ আহিছে সিহঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংক তলত দিয়া আছে তো এবাৰ চেক কৰিব আৰু ফ'ল' কৰি দিব ঠিক আছে বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত